হাবতিব উতক দেখি পাৰে পাৰে। আৰু এয়া পিছদিনাখন ৰাতিপুৱাৰ ভিডিঅ'। যোৱা ৰাতি বহুত হাঁহি ফূৰ্তি কৰিলোঁ আৰু এতিয়া হৈ গ'ল ঘৰলৈ আকৌ উভতি যোৱাৰ সময়। অৱশ্যে ৰাতিপুৱা সোনকালে স্কুল আছিল, গতিকে সোনকালে ৰাতিপুৱাই ওলাই দিলোঁ আৰু এয়া অতি দুখ মনেৰে যাবলৈ ওলাইছোঁ। আৰু দেখিছে ন, ৰাস্তাত ইমান বেছি কুঁৱলী। মোৰ গাঁৱৰ ঘৰখনৰ পৰা মানে স্কুল প্ৰায় 15 কিলোমিটাৰ দূৰত হয়। আৰু এয়া আহি থাকোঁতে কি হ'ল দেখিলেনে, গাড়ীখনৰ তেল শেষ হৈ থাকিল। তাৰপিছত কিবাকৈ স্কুলত আহি পালোঁ আৰু 25। আৰু স্কুলৰ পৰা আহি 2-এটা কাপোৰ ধুই দিছিলোঁ, তাকে আনিবলৈ গ'লোঁ। কাৰণ ৰাতিটো থাকিলে নিয়ৰ পৰি থাকিব, আকৌ ধোৱা নোধোৱাকৈ সমানে কথা হ'ব। গতিকে অলপ সময় ৰ'দত দি লৈ আহিলোঁগৈ আবেলি। আৰু ইয়াৰ পিছদিনাখনৰ ভিডিঅ' একেবাৰে, সেইদিনাখনৰ ভিডিঅ' কৰা নহ'ল। আজি আচলতে আমি যাবলৈ ওলাইছোঁ। ৰঙিয়াৰে নামঘৰৰ প্ৰতিষ্ঠা দিৱস আছিল আৰু এয়া গাড়ীখনৰ সমস্যাবোৰ শেষেই হৈ নাহে। আকৌ ইয়াত পাম্প দিলোঁ, হাৱা দিলোঁ। তাৰপিছত এয়া আমি গৈ পালোঁ নামঘৰ। খুব ধুনীয়া পৰিৱেশ। আৰু তাৰ পাছতে অলপ সময় তাত থাকি খোৱা লোৱা শেষ কৰিলোঁ আৰু গুচি আহিলোঁ তাৰ পৰা। আৰু এয়া মিঠা পান এটাও লৈ ল'লোঁ। কেতিয়াবা এনেকৈ মানে বিয়া হওক, এনেকুৱা সভা হওক, ৰাজহুৱাভাৱে কিবা অনুষ্ঠান থাকিলে বা তাত খালে ল'লে কিবা এটা মিঠা পান খাবলৈ মোৰ ইচ্ছা যায়। গতিকে সেই বুলি লৈ ল'লোঁ। আৰু আজিৰ দিনটো ইমান বেছি ঠাণ্ডা আছিল, চাৰিওফালে কেৱল কুঁৱলী আৰু কুঁৱলী। গতিকে ৰ'দ বিচাৰি আমি গৈ পালোঁ ওপৰলৈ বুলি। আৰু তাত গৈ বহিলোঁ, অলপ সময় কথা পাতিলোঁ, পান খালোঁ, কুৰকুৰে খালোঁ। এনেদৰেই এটা অতি ভাল মুহূৰ্ত কটালোঁ। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই। আকৌ লগ পাম।